তো গুড ইভিনিং গাইজ আৰু চুলিটো অকণমান বেলেগ পাইছে চাগে অকণমান কাটি দিলোঁ চুলিটো ইয়াৰ আগৰ ভ্লগটোত যিটো পাইছিলে অলপমান এতিয়া চুলিটো কাট হৈ গ'ল পুৰা আৰু এতিয়া আছোঁ বৰ্তমান ফাৰ্মত এইফালে ফাৰ্মখন চাওক এইফালে খালী ফাৰ্ম পুৰা তাৰপিছত এইফালে আছে পুৰণা ফাৰ্মখন ইয়াতে হাঁহৰ পোৱালি কেইটামান আছে আৰু বৰ্তমান কিয় আছোঁ ফাৰ্মত এতিয়া সন্ধিয়া হৈছে প্ৰায় 6:30 আৰু সন্ধিয়া 6:30 বজাত মই কিহৰ কাৰণে আহিছোঁ ফাৰ্মত আৰু চাফাই কাম হৈ আছে নে নাই গোটেইখিনি আপডেট পাই থাকিব আৰু এটা কাম এটা কৰিব গৈ আছে অতি সোনকালে সেইটোৰ ভিডিঅ' পাব আপোনালোকে বাকী আজি মেইন টপিকটো হৈছে আপোনালোকে নিশ্চয় সামনে টাইটেলত চাই গম পাইছে এইফালে চাওক এখন লিষ্ট এখন লগত লৈ আছোঁ লিষ্টখন কিহৰ লিষ্ট আপোনালোকে নিশ্চয় দেখি গম পাইছে কিহৰ লিষ্ট থাম্বনেইলত যিহেতু আপোনালোকে দেখিছে যে 400 মুৰ্গী যেহেতু মই ইয়াৰ আগত 400 মুৰ্গী আনিছিলোঁ তো 400 মুৰ্গী বেছি কিমান টকা প্ৰফিট হ'ল লছ হ'ল নে প্ৰফিট হ'ল কিমান টকা খৰচ হৈছিলে মেডিচিন কি লাগিছিলে কিমান মেডিচিন কেই বেগ দানা খালে বিশেষকৈ সেইটো মেইন কথা কেই বেগ দানা খালে কাৰণ ফাৰ্মিঙত সবতকৈ ইম্পৰ্টেণ্ট হৈছে দানাৰ কোৱালিটিৰ ওপৰতো ডিপেণ্ড কৰে প্লাছ দানাৰ আপোনালোকৰ কষ্টিংটো মানে তো গোটেইখিনি কৈ আছোঁ শেষলৈকে ভিডিঅ' চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে চেনেলটো আপোনালোকে সেইকাৰণে অলপমান ছাপোৰ্ট কৰিব গৈছে তো এতিয়া বলক আৰম্ভ কৰোঁ গাইজ তো ফাৰ্ষ্টে চাওক এইফালে টোটেল 400 বেটছ ওপৰত লিখাই হৈ আছে তো এতিয়া এইফালে যদি চাই 400টা পিচ আনিছিলোঁ 37.5K লৈছিলে পাৰ পিচ তো 400টা মুৰ্গীত 15,000 টকা লৈছিলে এণ্ড দেন ফিড টোটেল 10 বেগ খালে প্লাছ চাউল দিছিলোঁ যিহেতু চাউল খালে তো এইফালে চাওক 23,900 টকা টোটেল 10 বেগ প্লাছ চাউল কিনোতে গৈছে আৰু বাকী এতিয়া মেডিচিনত গৈছে 5,010 টকা তাৰে পিছত ইলেক্ট্ৰিচিটি ধৰিছোঁ 500 টকা 2-3 মাহ ৰখিছে যিহেতু তাৰে পিছত এইফালে চাওক ভেকচিন গৈছে টোটেল 1,020 টকাৰ যিহেতু 400টা মুৰ্গী আছিলে তো অকণমান ভেকচিনত দামটো পৰি যায় তাৰে পিছত নিউজ পেপাৰত 100 টকা টোটেল হৈছে 45,530 টকা তো টোটেল মানে খৰচা গৈছে মোৰ 45,530 টকা 400টা মুৰ্গীত তাৰে পিছত সেইফালে চাওক টোটেল 350 পিচ বেচিছোঁ 350 পিচ টোটেল বেচিছোঁ কাৰণ মাজতে অকণমান বেমাৰ আহি গৈছিলে এণ্টিবায়'টিক খুৱাব লগা আছিলে তো তাতে অলপমান মুৰ্গী মৰিলে এণ্ড সৰুতে যিহেতু মৰি এটা দুটা টোটেল হৈছে 220 কেজি হৈছে টোটেল মানে অকণমান এবাৰ যিহেতু এণ্টিবায়'টিক খোৱালোতো এণ্টিবায়'টিক খোৱালে অকণমান ওজনটো কমেই তো সেইকাৰণে 220 কেজি টোটেল ওলালে এভাৰেজ মানে যিহেতু বেছি দামতো বেচিছোঁ প্লাছ লগতে কম দামতো বেচিছোঁ তো 350কে ধৰিছোঁ 350কে 220 কেজিত 77,000 হয় টোটেল তো 77,000 মাইনাছ 45,530 ৰুপিজ যিটো মূলৰ পইচা আছিলে তো এই মাইনাছ কৰি দিলে ওলাই 31,470 ৰুপিজ প্ৰফিট তো টোটেল প্ৰফিট ইমান হ'ল মোৰ আৰু চাই লওক আপোনালোকে লছত যোৱা নাই বাৰু তথাপিও প্ৰফিটতে আছোঁ অকণমান 31,470 ৰুপিজ প্ৰফিট হৈছে এইখন হৈছে লিষ্ট তো আপোনালোকে যিহেতু দেখিলেই কিমান কি প্ৰফিট হৈছে কিমান কি লছ হৈছে আপোনালোকক দেখালোৱে ভালকৈ এইফালে চাওক যিহেতু গোটেইখিনি ভালকৈ দেখাই দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো পজ কৰি কেনে চাব পাৰে কিমান কি হৈছে কি নহৈছে আৰু যিহেতু অকণমান আৰু ৱেইট আহিব পাৰিলে হয় মানে 250 কেজি বা 280 কেজিমান পাব পাৰিলে হয় কিন্তু মেইন কথা হ'ল কি বেমাৰটো তো বেমাৰৰ কাৰণে অকণমান প্ৰব্লেম হৈ গ'ল তো বেমাৰ কি হৈছিলে কিবা কিবি হৈছিলে মাজতে তো যিহেতু অকণমান ইফালে গুচি গ'লোঁ ৰাইডাৰ্ছটো অকণমান মানে মাথাৰ পৰা আঁতৰি গ'ল একো নাই ইয়াৰ অলপ ইয়াৰ যোনটো নেক্সট বেচ থাকিব সেইটোত অকণমান ভালকৈ ধ্যান দিম কাৰণ সৰু সৰু ভুলৰ পৰা মানুহে শিকে তো তেনেকুৱা কথা বাকী এতিয়া এইখন হৈছে ফুল টোটেল মানে আৰু কিমান কি খৰচা হ'ল টোটেল প্ৰফিট হৈছে 31,470 ৰুপিজ মানে 31,470 টকা টোটেল প্ৰফিট 3 মাহত তো 3 মাহত যদি আপোনালোকে ইমানখিনি প্ৰফিট কৰিব পাৰিছে বা ধৰি লওক মাহে 10,000কেও ধৰি লওক ঘৰতে থাকি একো টেনশ্যন নাই একো কষ্ট নাই অকণমান জাষ্ট চোৱা চিতা কৰিব লাগে তো সেইখিনি কৰি যদি মাহে আপোনালোকে 10,000 টকা ইনকাম কৰিব পাৰিছে তো আৰু কি লাগে তো তেনেকুৱা কথা আৰু লাহে লাহে আৰু দুটামান আগবঢ়াই আছোঁ কাম হয়তো অহা মঙলবাৰৰ পৰা এটা নতুন বস্তু ষ্টাৰ্ট কৰিব গৈ আছোঁ আপোনালোকে ভিডিঅ' পাব নিশ্চয় মই ভিডিঅ' দিব চেষ্টা কৰিম যিমান দূৰ পাৰোঁ কাৰণ এইটো মোবাইল বিশেষকৈ ইমান মোৰ তাত নাথাকে এইকেইদিন যিহেতু মোবাইল নোহোৱাকৈ চলি আছোঁ আপোনালোকক ক'লোৱে তো সেইকাৰণে চাওঁ কি হয় ভিডিঅ' যিমান দূৰ দিব পাৰোঁ আপোনালোকক দিব চেষ্টা কৰিম বাকী এতিয়া এইফালে এখন লিষ্ট তেনেকুৱা কি হয় কি নহয় আৰু ক'লোঁ আপোনালোকক বেমাৰ বহুতটা বেমাৰে কিবা কিবি হৈ গৈছিলে বেমাৰবোৰ নামবিলাক ইমান মনত নাই তেনেকৈ পাহৰি গ'লোঁ বাকী এতিয়া ফাৰ্মখনো চাফা কৰিব লগা হৈছে প্লাছ এইখনো চাফা কৰিব লগা হৈছে দুইখনে চাফা কৰিব লগা হৈছে এইকেইদিন মানে কি হৈছে গৰমৰ কাৰণে আমাৰ ইয়াত ভল্টেজ নাই তো ভল্টেজৰ কাৰণে সেইখন ফাৰ্ম যিহেতু চাং ফাৰ্ম হয় তো চাং ফাৰ্মখন চাফা কৰোঁতে পানীৰ ব্যৱহাৰ কৰিব লগা হয় তো পানীৰ কাৰণে মানে সেইখন চাফা কৰিব পৰা নাই মটৰটো অকণমান লাহে লাহে চলি আছে একো নাই অকণমান কিবা কিবি কৰি কিনে এইখন চাফা কৰাম হয়তো কালি পৰহি মানে চাফা কৰাই দিম তাৰে পিছত এতিয়া মেইন বস্তুটো হ'ল কি আপোনালোকক ক'লোৱে 31,470 ৰুপিজ টোটেল প্ৰফিট
আৰু সেই প্ৰফিটটো লৈ যদি কোনোবাই ক'ব বিচাৰে যে ইমান দিন কষ্ট কৰি 3 মাহ কষ্ট কৰি মাত্ৰ ইমানখিনি প্ৰফিট হৈছে, তো তেনেকুৱা কথা নহয়। ঘৰতে বহি যিহেতু 10,000 টকা হ'লেও মাহত আহি আছে, তো সেইটোনো কি বেয়া কথা, তেনেকুৱা কথা। বাকী এবাৰ চাওঁ অকণমান বস্তুটো অকণমান বেলেগ টাইপত কৰিম এবাৰ ফাৰ্মটো, যিহেতু এইটো 3 মাহৰ মূৰতহে ইনকামটো হৈছে। তো এই ইনকামটোৱে মান্থলি কৰিব লাগিব, তেতিয়াহে নেকি এটা ভাল ইনকাম হ'ব। তো এতিয়া চাওঁ, লাহে লাহে কৰি আছোঁ সকলোখিনি। দেন এতিয়া এইফালে চাওক ফাৰ্মখনৰ পৰা লাইট চাইট জ্বলি আছে, আৰু যিহেতু মুৰ্গী নাই মই ভিডিঅ' বনাবৰ কাৰণেহে জাষ্ট লাইটটো দিছোঁ, কাৰণ বাহিৰত আন্ধাৰে হৈ গ'ল। এইফালে চাওক, বাহিৰত চাওক আন্ধাৰে হৈ গ'ল। তো সেইকাৰণে মই মানে লিষ্টটো বনাই থাকোঁতে দেৰি হৈ গ'ল, শুই আছিলোঁ মানে। তো লিষ্টটো বনাই থাকোঁতে অকণমান দেৰি হৈ গ'ল। বাকী একো নাই, লিষ্টটো হৈ থাকিব বাৰু। আপোনালোকক ধুনীয়াকৈ মানে ইখন বহীত পুৰা বহুত দীঘলকৈ উল্টা পুল্টা কিবা কিবি লিখা হৈ আছে, তেনেকৈ মানে বুজি নাপাবও পাৰে। তো সেইকাৰণে ভালকৈ লিখি আনিছোঁ, ডাইৰেক্ট লিখি আনিছোঁ এনেকৈ কিমান কেজি বেচিছোঁ, কিমান পিচ বেচিছোঁ, সকলোখিনি ডাইৰেক্ট লিখাই আনিছোঁ। আৰু অকণমান কেমেৰা কোৱালিটিটো এইটোৰ ইমান ভাল নহয়, তো অকণমান এডজাষ্ট কৰিব। আহি আছে, নতুন মোবাইল লৈ আছোঁ অতি সোনকালে। তো যিহেতু এতিয়া ফাৰ্মৰ সেইহতে পইচাখিনি খৰচ কৰাই আছোঁ, তো সেইকাৰণে অকণমান ইফাল সিফাল হৈ আছে। আৰু নতুনকৈ কাম এটাও ষ্টাৰ্ট কৰি আছোঁ, তো সেইকাৰণে অকণমান ইফাল সিফাল হৈ আছে। আৰু বাকী চব আৰম্ভ কৰি লওঁ। মঙলবাৰে যিটো আৰম্ভ হ'বলৈ গৈ আছে, সেই বস্তুটো আৰম্ভ হৈ লওক। তাৰে পিছত লাহেকৈ মোবাইল লৈ থাকিম। আৰু এতিয়া এইফালে চাওক, এইখনৰ লিষ্টখন সৰু সুৰা লিষ্ট, আৰু ইয়াতে ইমান টকাৰ বস্তু লিখা হৈ আছে গাইজ। চাওক 77,000 টোটেল মুৰ্গী চেল কৰিছোঁ। তো একো নাই, আপোনালোকেও পাৰিব, আপোনালোকেও অলপ সাহস কৰক বস্তুটো। আৰু প্ৰথমতে হয়তো লছ হ'বও পাৰে, বহুতে কৈ আছে যে লছ হয়, প্ৰফিট নহয় ইমান এটা। তেনেকুৱা নহয়, প্ৰফিট হয়, ধুনীয়া প্ৰফিট হয়। কিন্তু আপোনালোকে কৰিব জানিব লাগিব বস্তুটো, কৰিব নাজানিলে নহ'ব। তো কৰিব জানিলে ধুনীয়া প্ৰফিট আছে। আৰু প্লাছ আপোনালোকে একো টেনশ্যনো ল'ব নালাগে। বা ব্ৰইলাৰ যোনটো ফাৰ্মিং আছে, সেই বস্তুটো হৈছে কোম্পানীৰ আণ্ডাৰত। যদি কোম্পানী আপোনালোকক নিদিওঁ বুলি কৈ দিয়ে, ঘপককৈ যদি নিদিওঁ বুলি কৈ দিয়ে, তেতিয়া আপোনালোকৰ মানে কোনো ধৰণৰ উপায় নোহোৱা হৈ যায়। কিন্তু আপুনি এইটো যিহেতু নিজা হিচাপত কৰি আছে, মানে নিজৰ পাৰ্চনেল ধৰি লওক তেনেকুৱা, তো সেই তেনেকুৱাত কি হয়, আপোনালোকৰ প্ৰফিটটো কম থাকিব পাৰে, কিন্তু বস্তুটো মানে নিজৰ হয়, আপুনি নিজে মালিক হৈ থাকে। তো সেইটো এটা প্লাছ পইণ্ট। তো তেনেকুৱা বহুতে কয় কি ব্ৰইলাৰ কৰা বেছি ভাল মুৰ্গীতকৈ। তো সেইটোৱে মই আপোনালোকক ক'লোঁ, লোকৰ আণ্ডাৰত চলাতকৈ মই ভাবোঁ চবেই নিজৰ আণ্ডাৰত চলিব লাগে, নিজে মালিক হ'ব লাগে, নিজে মালিক হ'ব চেষ্টা কৰিব লাগে। তেতিয়াহে নেকি মানুহ এটা টাইমত ছাকচেছ হ'ব পাৰে। কিন্তু তথাপিও এতিয়া বাৰু সেয়াই হৈ আছে ধুনীয়াকৈ। ইফালে গোটেই অল টোটেল হিচাপ হৈ গ'ল। আৰু এতিয়া লাহেকৈ আৰু মুৰ্গী আনিম, এই দুদিনতে মুৰ্গী আনি সোমাই দিম। তাৰেপিছত আকৌ নতুন কামটো আৰম্ভ কৰাই আছোঁ। তো সেইকাৰণে ইফাল সিফাল হৈ আছে, অকণমান টাইম মিলা নাই, ইফালেও চাফা কৰিব টাইম মিলা নাই, ইফালেও মিলা নাই। তো তেনেকুৱা হৈ আছে, একো নাই, গোটেইখিনি মিলাব লাগিব, গোটেইখিনি মিলালেহে চব কাম হ'ব। বাকী আৰু যিহেতু যদি আপোনালোকে ইয়াত নতুন আহিছে এইটো চেনেলত, আদিত্য বিজনেছ এণ্ড ফাৰ্মিং চেনেলটো যদি নতুন আহিছে, দেন ছাবস্ক্ৰাইব কৰক চেনেলটো। 1K কৰাই দিয়ক জল্দি 1K হোৱাৰ পিছত ধুনীয়া আপোনালোকক আৰু ভিডিঅ' দিব চেষ্টা কৰি থাকিম। তেনেকৈ আৰু যিমান দূৰ আগবাঢ়িব পাৰে, যিমান দূৰ আপোনালোকক দিব পাৰোঁ, সিমান দূৰ দিব চেষ্টা কৰিম। তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে, প্লাছ কেনেকুৱা পাইছে, কিবা শিকিব পাইছে নে নাপাইছে, সেইবোৰ চব কমেণ্টত ক'ব, তেতিয়াহে মই গম পাম। আৰু কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে, বা কেনেকুৱা কিবা কিবি বেমাৰৰ ওপৰত যদি ভিডিঅ' লাগে, আপোনালোকে প্লিজ মোক কমেণ্টত জনাব, আৰু মই বনাব চেষ্টা কৰিম। বহুতে কমেণ্ট দিও থাকে বাৰু, এইটো বেমাৰ হ'লে কি কৰিম, সেইটো কি কৰিম। তো ৰিপ্লাই দিব তেনেকৈ টাইম নহয়, জাষ্ট এনে ঘপককৈ নটিফিকেশ্যনটো আহি যায়, বাট কিবা এটা কামত বিজি হৈ যাওঁ, তো তেনেকৈ ৰিপ্লাই দিব টাইম নহয়। তো বনাম মই ভিডিঅ', আপোনালোকে প্লিজ কমেণ্ট কৰিব, মই ভিডিঅ'টো বনাব চেষ্টা কৰিম ফুল ডিটেইলছত। কাৰণ ৰিপ্লাইত ইমানখিনি ডিটেইলছত ক'ব পৰা নাযায় যে বেমাৰটো কিয় হৈছে, কি বেমাৰ হৈছে, কি মেডিচিন দিব লাগে। তো আপোনালোকে প্লিজ কমেণ্ট কৰিব, মই সেইটো কমেণ্ট চাই কেনে মই ভিডিঅ'ত দেখাব চেষ্টা কৰিম। তো তেনেকুৱাই। বাকী আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে, যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা ধামাকেদাৰ টপিক হৈ দে। তেতিয়ালৈকে বাই বাই গাইজ, লগ পাই আছোঁ এটা বেলেগ টপিকত।